নমস্কাৰ সকলোকে। আজি হ'ল শিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ অতি এটি প্ৰয়োজনীয় বস্তু ফুল হ'ল এয়া আকন গছৰ ফুল। আৰু এই আকন গছৰ ফুলটি নহ'লে শিৱ পূজা নহয় বুলিয়ে কয়। আৰু এই আকন গছটি আপোনালোকে দেখিছেনে নাই কেতিয়াবা? এই গছডাল প্ৰায় ৰাস্তাৰ কাষত হয়েই আৰু ইয়াৰ পৰা বগা বগা আঠা ওলাই গাখীৰৰ নিচিনা। আৰু এই ফুলডাল বহুত বিষাক্ত হয় ক'ব গ'লে। আৰু ইয়াৰ যদি পাতৰ আঠা যদি আপোনাৰ চকুত লাগে তেতিয়াহ'লে চকু নষ্ট হৈ যাব পাৰে। আৰু মানে ইয়াৰ ফুলৰ পৰা বহুত আঠা ওলাই মানে আঙুলিটো ছিঙিলে মানে আঠা আঠা হৈ যায়। আৰু এই গছডাল ইমানেই বিষাক্ত যে য'তে ত'তে পৰি থাকিলেও মানে গৰু ছাগলীয়ে নাখায়। আৰু চাওকচোন এনেকৈ জোপোহা হৈ ফুলে ৰাস্তাত মানে উৰি উৰি আহি ইয়াৰ গুটিবোৰ উৰে আৰু গুটি উৰি আহি অত তত হয়ে পুলিবোৰ। আমাৰ ঘৰৰ সন্মুখতে এডাল আনি এনেকে ৰুইছিলো আৰু এইডাল ধুনীয়া ডাঙৰ জোপোহা হৈছে। আৰু মই কেতিয়া পূজাত দিওঁ। আৰু আজি শিৱৰাত্ৰি বুলিতো কথাই নাই, চাওকচোন ফুলটো ইমান সুন্দৰ ফুল আৰু ফুলৰ কালাৰটো যে ইমান মৰম লাগে। আৰু যি হওক মন্দিৰ বা ডাঙৰ ডাঙৰ মন্দিৰ বা ফুলৰ বজাৰ বিলাকত আজি ইয়াৰ গুটি ফুলৰ মানে মালা পোৱাই যাব। আৰু মই যিহেতু ঘৰতে আছে গতিকে মই নিজে মালা বনাই ললো। চাওক তুলিও মজা লাগিছে আৰু মই মালাডাল বনাম দেই এতিয়া।